নমস্কাৰ বন্ধু বান্ধৱীসকল অসমীয়া বোৱাৰী ৰুবিৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ অতি কম খৰচতে আৰু সহজতে কেনেদৰে আপোনালোকে নিজৰ চাদৰখন ঘৰতে থুপি লগাব পাৰিব সেই বিষয়ে আৰু কেনেদৰে মই লগাওঁ তাকো আপোনালোকক দেখাম। আপোনালোকে ভিডিঅ'টোৰ জৰিয়তে যিসকলে নাজানে সেইসকলে ধুনীয়াকৈ চাই আপোনালোকে নিজে ঘৰতে থুপি লগাব পাৰিব। আজিকালি বহুত মানুহে জানে, তথাপিতো বহুত মানুহে নাজানেও। যিসকলে নাজানে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, মই কেনেদৰে থুপি লগাওঁ আপোনালোকে ধুনীয়াকৈ শিকি আপোনালোকে ঘৰতে নিজৰ চাদৰখন সুন্দৰকৈ থুপি লগাই ল'ব পাৰিব। থুপি লগাবৰ কাৰণে আমাক প্ৰয়োজন হয় এটা বেজী আৰু এখন কেঁচি আৰু সূতা চাদৰখনৰ ফুলৰ ৰংটোৰ সূতা আমি কিনি আনিব লাগে। দোকানত গ'লে আপোনালোকে চাদৰত দহিবতা সূতা দিয়ক বুলি ক'লে দোকানীয়ে উলিয়াই দিবই। দুবিধ পোৱা যায়, এবিধ চিল্কি হয় আৰু এবিধ ওৱান প্লাই সূতা হয়। দুইবিধৰে দাম একে সমানে হয় 30 টকা। আৰু এখন চাদৰত থুপি লগাবৰ কাৰণে মাত্ৰ আধাখিনিহে দৰকাৰ হয়। গতিকে সেইফালৰ আধাখিনি মানে সূতাহে দৰকাৰ হয়, মানে নেচাটোৰ। গতিকে সেইফালৰ পৰা চাবলৈ গ'লে এখন চাদৰত আমাৰ 20 টকাহে খৰচ হয় বুলি ধৰিব পাৰি যদি আপুনি ঘৰতে কৰে। কিন্তু আপুনি যদি বেলেগক কৰিবলৈ দিয়ে তেতিয়াহ'লে 150 বা 200 টকা লয়। আহকচোন চাওঁ এতিয়া কিদৰে মই থুপি লগালোঁ। চাদৰখনত থুপি লগাবৰ কাৰণে প্ৰথমতে চাদৰৰ আগকেইটা ধুনীয়াকৈ আপোনালোকে চিলাই ল'ব। তাৰপিছত এটা বেজীত 3ডাল সূতা ভৰাই ল'ব, 3ডাল বা 4ডাল সূতা ভৰাই ল'ব। ভৰাই লৈ এনেদৰে প্ৰথমতে গাঁঠি দি ল'ব। তাৰপিছত আপোনালোকে নিজৰ পচন্দ অনুসৰি সূতা আপোনালোকে সৰহকৈও ল'ব পাৰে বা কমকৈও ল'ব পাৰে। কিছুমানে সৰহকৈ দিলে ভাল পায় আৰু কিছুমানে কমকৈ দিলে ভাল পায়। যোনে যি পচন্দ হয় তেনেকৈ আপোনালোকে ল'ব আৰু নিজৰ পচন্দ অনুসৰি। তাৰপিছত এনেদৰে দুটা গাঁঠি মাৰি দিব। প্ৰতিবাৰতে আমি দুটা গাঁঠি মাৰিম, কাৰণ দুটা গাঁঠি দিলে মানে ছিগি যোৱাৰ মানে ওলাই যোৱাৰ সুযোগ নাথাকে আৰু সূতাডাল। নহ'লে কেতিয়াবা এটা যদি আপোনালোকে গাঁঠি দিয়ে তেতিয়া মানে সূতাটো কেতিয়াবা সুলকি যোৱাৰো চান্সটো থাকে। মানে এনেদৰে আপোনালোকে ভৰাব বেজীটো প্ৰথমতে। তাৰপাছত এনেদৰে দুটা গাঁঠি দিব, দুবাৰ মাৰিব গাঁঠিটো। তাৰপিছত আপোনালোকে সূতাডাল মাজত লৈ ল'ব। মাজত যিমানটো দীঘলকৈ আপোনালোকে থুপিটো লগাওঁ বুলি ভাবে সিমানটো জোখত লৈ ল'ব। তেতিয়া আপোনালোকৰ সূতা নষ্ট নহয়, মানে যিমানখিনি লাগে সিমানকণ দিলে। যদি ইয়াতকৈ বেছি দীঘলকৈ দি আপুনি কাটি দিবলৈ বিচাৰে তেতিয়া মানে সূতাখিনি পটককৈ শেষ হৈ যায়। আৰু এনেদৰে সমানকৈ কেঁচিৰ সহায়ত কাটি দিব। আৰু এখন আপোনালোকে ফণি লৈ ল'ব। ফণিখনৰ সহায়ত এনেদৰে আঁচুৰি দিব। আঁচুৰি দিলে দেখিছেনে এনেদৰে সূতাবোৰ আগাকুৰীয়া হৈ ওলাই গৈছে। আৰু যিখিনি সূতা আগাকুৰীয়া হৈ ওলাই গৈছে সেই সূতাখিনি আপোনালোকে ধুনীয়াকৈ কেঁচিৰ সহায়ত এনেদৰে কাটি দিব। আৰু এনেকৈ ফণিয়াই দিলে মানে থুপিটো ধুনীয়াকৈ ফুলি যায় আৰু দেখিবলৈ খুব সুন্দৰ হয়, মানে বহুত ভাল লাগে। সেয়া চাওকচোন মই কেনেদৰে থুপি লগালোঁ। এয়া চাওক আপোনালোকে খুব ধুনীয়াকৈ মোৰ চাদৰখন গোটেইখন দহিবতা হৈ গ'ল। বহুত ধুনীয়া লাগিছে। মই এটা কালাৰেই দিছোঁ মাত্ৰ ইয়াত। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টোৰ জৰিয়তে চাদৰত কেনেকৈ থুপি লগাব পাৰি সেই বিষয়ে জানিলে আৰু আপোনালোকে নিজে নিজৰ চাদৰখনত ঘৰতে থুপি লগাব পাৰিব। আৰু থুপি লগাবৰ কাৰণে যিহেতু গম পালেই যে কিমান টকা খৰচ হয়, এমুঠি সূতাৰ দাম কিমান হয়। আৰু আপোনালোকে ঘৰতেতো সকলোৰে কেঁচি এখন থাকেই আৰু বেজীটো থাকেই। গতিকে একো অসুবিধা নাই, আপোনালোকে নিজে নিজৰ চাদৰখন ধুনীয়াকৈ ঘৰতে থুপি লগাব পাৰে। কাৰণ আজিকালি যিহে বস্তুৰ দাম হৈছে, এযোৰ কাপোৰ চিলালে 500-600 টকা এনেকুৱা হয়। যদি আপোনালোকে নিজৰ চাদৰখনো নিজে ঘৰতে থুপি লগাব পাৰে কিমান ভাল হ'ব। সেয়েহে আপোনালোকে ভিডিঅ'টো চাই আপোনালোকে ধুনীয়াকৈ শিকিব কেনেকৈ থুপি লগায়। যদি মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু লগতে যিসকলে মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু লগতে বেল আইকনটো টিপি থ'ব যাতে মোৰ আহিবলগীয়া ভিডিঅ'বোৰ আপোনালোকে সোনকালে পায়। আকৌ এটা নতুন ভিডিঅ'ৰ লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ। ধন্যবাদ।